তেতিয়াহ'লে বনালোঁ, ভাজিকণ বনাই লওঁ। আমাৰ কি কৰিছা? এই ভাজি বনাবলৈ লৈছোঁ। কিহৰ ভাজি বনাবানো? ভেন্দি আছে, ভেন্দিকে বনাওঁ নেকি, তাকে ভাবিছোঁ। ভেন্দি বনোৱা তুমি, মই বেয়া পাওঁ, তুমি জানাইচোন। চুনুকণ বাৰু বেয়া পাওঁ, ময়ো বেয়া পাওঁ ভেন্দি খাই। তুমি আকৌ ভেন্দি খাবলৈ যে কেনেকুৱা এইবোৰ কিবা বেলেগ ধৰণৰ দেই, একদম কি বিজলা বেয়া পাওঁ মই, তুমি বনাবলৈ লৈছা আকৌ। ভেন্দি নবনাওঁ, বেলেগ কিবা এটা বনোৱা না, প্লিজ প্লিজ। অ' মা কি কৰিছানো? ভাজি বনাবলৈ লৈছিলোঁ, এটা আহি পেলাই আকৌ মাথাটো গৰম কৰি আছে নহয়। ভেন্দি নাখায়, আমুক নাখায়, তামুক নাখায়, সি একো অন্তই নাই নপৰে তাৰ একদম কথাৰ। ভেন্দি পিছে ময়ো বেয়া পাওঁ মা, ভাল নালাগে, কেনেকুৱা কি বিজলা কেনেকুৱা একদম দেখিলে কিবা কিবি লাগে দেই মা। তুমি কি ভাল পাওঁ না ভেন্দি, বেলেগ কিবা এটা বনোৱা না, নহ'লে আমালৈ আলু ভাজি বনাই দিয়া, নহ'লে মেগী বনাই দিয়া, আমি ভাত নাখাওঁ, তুমি ভেন্দি ভাজি বনালে। তহঁতৰ দুটা কি হৈছে হা? ইটোও নাখাওঁ সিটোও নাখাওঁ, কি খাওঁনো তহঁতি তেনেহ'লে? ৰান্ধনি মানুহে যিটোকে বনাই দিব লাগে সেইটোকে খাব লাগে, তহঁতৰ অবজেকশ্যন কি নুশুনিবা? যাই ৰ'বা, মোক শান্তিয়ে ভাজিকণ বনাবলৈ, মাথাটো গৰম কৰি নাথাক দুইটাই। সদায় তাহাঁতৰ ডিমাণ্ড বাঢ়ি গৈ আছে। আগতে আমাৰ দিনত আমাক যি আনি দিয়ে আমি তাকে খাওঁ টপাটপকৈ, কিজানি পিছৰ সাজ খাবলৈ নাপাওঁ। আকৌ এতিয়া আকৌ তহঁতি আকৌ মেগী খাওঁ, আকৌ পিজ্জা খাওঁ, আকৌ চাওমিন খাওঁ, সেইবোৰ তহঁতৰ। আমি আগতে এইবোৰ আকৌ পিজ্জা, আকৌ মেগী, চাওমিন এইবোৰ আমি চিনিয়ে নাপাওঁ। আগতে আমি আকৌ চিৰা, খৈ, মুড়ি সেইবোৰহে খাওঁ আমি, সেইবোৰ খাই দিনটো পেট ভৰাওঁ। মা তুমি অকণমান বেছিকৈ কৈ দিছানে বাৰু? তুমি এনেই কৈছা হয় নাই? কেলে এনেই কম আকৌ মই? এনেই ক'বলৈ মই একো গৰজ পোৱা নাই নহয়, সঁচা কথাটোহে কৈছোঁ। আগতে কেনেকুৱা আছিলে গম পাই? এঘৰ মানুহত এগাল ল'ৰা ছোৱালী, ঢেৰ বাই ভনী আছিলে আগতে। খাবলৈ নাপাওঁ, পিন্ধিবলৈ নাপাওঁ ভালকৈ। বিহুটোলৈ ৰৈ থাকোঁ, বিহুত নতুন কাপোৰ এযোৰ পাম বুলি। বছৰেকৰ বিহুটোলৈ আমি ৰৈ থাকোঁ গম পাওঁ, বহাগ বিহুটোলৈ নতুন কাপোৰ এসাঁজ পাম বুলি, কেইটামান ভালকৈ খাবলৈ পাম বুলি। আজিকালি কাপোৰ লাগিলে অনলাইন শ্বপিংহে কৰোঁ তহঁতৰ কাৰণে। আৰু আমাৰ দিনত বাট কৰি বাৰে পানী আনিবলগীয়া হয়, স্কুললৈ খোজকাঢ়ি যাবলগীয়া হয়। ইফালে স্কুল ওচৰতো নহয়, স্কুললৈ গৈ পেলাই আহি পিনি ভৰি বিষত ঘৰত পৰি থাকোঁহি। ইমান দূৰ খোজকাঢ়িবলগীয়া হয় আমি স্কুললৈ। এতিয়াতো তহঁতক দেউতাইতো বাইকত থৈয়ে আহেগৈ সদায়, তহঁতি আমাৰ নিচিনাকৈ কষ্ট কৰিবলৈ একো পোৱাই নাই। ইমান সুবিধা পোৱাৰ পিছতো তহঁতৰ এতিয়া উৎপাত। হয়নে মা, তোমালোকৰ দিনত এনেকুৱাহে আছিলে? আৰু কোৱা না, আৰু শুনো কি হয় তোমালোকৰ দিনত? শুন তেনেহ'লে, আমাৰ দিনত আমাৰ দেউতাই অকল খেতিহে কৰিছিলে আৰু গৰুৱেদি হাল বায়। আমাৰ দিনত তেতিয়া ট্ৰেক্টৰ নাছিলে, প্ৰায় মানুহে গৰুৱেদিয়ে হাল বায়। দুপৰীয়া টাইমত আমি গোটেইকেইজনী বাই ভনী একেলগে যাওঁ মাটি ৰুবলৈ। এজনীয়ে আকৌ একেবাৰে আমাৰ সৰুজনীও ৰখিবলগীয়া নহয়, কেতিয়াবা জুলি মাহী একেবাৰে সৰু হৈ থকা নাছিলে জানো, তাইক এজনীক ৰখিবলগীয়া হয়। আকৌ আমি পাল পাতি লওঁ ভাত বনাবলৈ, এদিন বোলে মই বনালোঁ, এদিন কমলা জেঠাই বনালে, সেই তেনেকৈ আমি পাল পাতি লওঁ। তাৰ উপৰি আকৌ তহঁতৰ আইতাই একো কাম কৰিব নোৱাৰে, একদম কঁকালৰ বিষত একো কাম কৰিবই নোৱাৰে তেওঁ, আমি কেইজনীয়ে কৰাহে আৰু। অঁ ইমান কষ্ট কৰা তোমালোকে। আকৌনো সেয়া নহয়, আমি ঘৰত যোনবোৰ ঘৰুৱা শাক পাচলি কৰোঁ, সেইবোৰ দেউতাই যোনবোৰ কৰে, সেইবোৰ শাক পাচলি নি পানি আকৌ বজাৰত বিকোঁগৈ। ঘৰুৱা শাক পাচলি নি 8 অনা 25 পইচা 10 পইচা সেইবোৰে পাওঁ, সেইবোৰ আনি টেকেলিত ভৰাওঁহি পূজা চাবলৈ বুলি। মোৰ গান গোৱা সপোনটো আছিলে, মই সেইটো পূৰা কৰিবগৈ নোৱাৰিলোঁ অভাৱ অনাটনতে। গম পাওঁনে, মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত একদম কলেজৰ বেষ্ট ছিংগাৰ আছিলোঁ। অঁ সেইবোৰ দিনৰ কথা ভাবিলে মনটো ভাল লাগে। অঁ মা তোমালোকে ইমান কষ্ট ডাঙৰ দীঘল হোৱা, বেয়া নাপাবা দেই, আমি আকৌ গম নাপাওঁ নহয়। মা আকৌ জিতি আমি আজিবা নকওঁ আমুক নাখাওঁ তামুক নাখাওঁ বুলি, তুমি যি হওঁকে বনাই দিয়া আমি তাকে খাম দেই। আৰু গান গোৱাটোতো তুমি এতিয়াও কণ্টিনিউ কৰিব পাৰা ন, এতিয়া তুমি শিকিলে মানে এতিয়াতো তুমি এখন মঞ্চ পাবা, তুমি গান গাব পাৰিবা, তোমাৰ সপোনটো পূৰা হ'ব ন। অঁ হ'ব, তহঁতি এতিয়া পৰগে যা, ময়ো ভাজিখন বনাই লওঁ, তাৰপিছত খাবলৈ মাতিম, খোৱা টাইমত আহিবি। এতিয়া যা দুইটা। তেন্তে ৰাইজসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়াহে আমি এতিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে চাবলৈ পাব। ধন্যবাদ।